Hello guys, welcome back to our channel. আজি আমি বনাম বাহৰ গাজৰ আচাৰ আৰু লগতে বাহৰ গাজটো আপোনালোকে কেনেকৈ প্ৰিজাৰ্ভ কৰি থৈ দিব পাৰে তাৰেও দুটা পদ্ধতি মই আপোনালোকক দেখুৱাম। এইখিনি বা আমি এতিয়া ৰুকি লম। এনেকৈ ৰুকনি এখনেদি আমি গোটেইখিনি বাহৰ গাজ ৰুকি লম। আৰু যোনখিনি অলপ টান থাকে, যোনখিনি ৰুকিব নোৱাৰি ৰুকনিত, সেইখিনি আমি কাটি থৈ দিম। আমি টান অংশখিনি ডাঙৰ ডাঙৰকৈ কাটি থৈ দিম যাতে মাংস বনালে দিব পাৰোঁ। এইখিনি আমি বনাম খৰিচা আৰু এইখিনি আমি বনাম আচাৰ। আচাৰ বনোৱাখিনিত আমি থেকেৰা টেঙা যোগ কৰি দিম। আপোনালোকে থেকেৰা টেঙা নিদিলেও হয়, বাহৰ গাজৰ পৰা অলপমান এটা টেঙা ফ্লেভাৰ নিজে আহে। হ'লেও আমি আচাৰ বনাম কাৰণে ইয়াতে অলপমান থেকেৰা টেঙা যোগ কৰি দিছোঁ। এইখিনি আমি এতিয়া 4-5 দিনৰ কাৰণে এনেকৈয়ে প্ৰিজাৰ্ভ কৰি থৈ দিম। এয়া 4-5 দিনৰ পাছত আমি এনেকৈ উলিয়াই ল'ম আৰু এতিয়া ইয়াৰ পৰা আমি পানীটো অলপমান চেপি উলিয়াই দিম। তাৰ পাছত আমি তাতে মছলা যোগ কৰিম। এতিয়া আমি বাহৰ গাজৰ পৰা অলপমান পানীটো চেপি উলিয়াই দিম। এয়া আপোনালোকে দেখিব পাৰিছে, আমি পানীখিনি চেপি উলিয়াই দিছোঁ। আপোনালোকে পানীখিনি পেলাই নিদিব। এই পানীখিনিৰ সৈতে আপোনালোকে মাছ বনায়ো খাব পাৰে, খাবলৈ খুব ভাল হয়। আৰু এতিয়া আমি ইয়াতে বাহৰ গাজখিনিত নিমখ দিছোঁ, লগতে দিম আমি হালধি। আৰু এইখিনি আমি ধুনীয়াকৈ মিক্স কৰি ল'ম। আটাইখিনি ধুনীয়াকৈ মিক্স কৰাৰ পাছত আমি এইখিনি 2 ঘণ্টাৰ বাবে ৰ'দত মেলি দিম। তাৰ পাছত আচাৰ বনাবৰ কাৰণে আমাৰ বাহৰ গাজখিনি ৰেডি হৈ যাব। ইয়াৰ লগতে মই 2-3টামান ভোট জলকীয়াও কাটি একেলগেই ৰ'দত দি দিম। এইখিনি শুকাই যোৱাৰ পাছত আমাৰ আচাৰ বনাবৰ কাৰণে ৰেডি হৈ যাব। এইখিনি এতিয়া শুকাই গৈছে। 2 ঘণ্টা ৰ'দত দিয়াৰ পাছত মই এনেকৈ এইখিনি এটা বাউলত ওলাই লৈছোঁ। আৰু এতিয়া ইয়াতে মই মছলা যোগ কৰিম। মছলাটো আচাৰৰ মছলা আমি ঘৰতে আগতে তৈয়াৰ কৰি থৈছোঁ। ইয়াত আছে জিৰা, জালুক, পান মছলা, সৰিয়হ আৰু জলকীয়াৰ গুড়ি। বাহৰ গাজখিনিত আমি কেঁচা মিঠাতেলো